ৰাজু তুমি কালি স্কুলত কিয় অহা নাছিলা? ছাৰ কি কম, হাগিনি আহিছিল মোৰ। হাগেনি কেংকে হলে? ছাৰ মাতে কুৰমা আহিছিল, আঞ্জা অলপ ৰৈছিল ছাৰ, বাহি আঞ্জা পিছদিনা খালো পুৱা, একটা চাৰিটা মোৰ দাঁড়া দাঁড়ি আছে, এটা ৰবাই নৰি। তোৰ গিলা হ'ব দে, গম পাইছো কি হৈছে তোৰ। পিংকি তোৰ আকৌ কি হৈছে? ছাৰ আমাৰ পেট আছিল নহয়। ক'ত ৰুইছা তই বেয়া? হা ছাৰ খৈয়া যায় পিছফালে। তহঁত দুটা বাৰু আজি আহিলিয়ে, এই পুলা হিৰক এই ৰুবি এইবিলাক কক গেলে? আহাই নাই দেখোন হায়াত। কালি দিনটো ৰখি ৰখি ঘূৰি গৈছো মই। ছাৰ পাবজি ছাৰ যা কালি ৰাতিটো ময়ো খেলিছো, চাৰিটাও ঘুমেটি ৰহি আছে মোৰ। তোৰ হাগেনি এইটোহে? ছাৰ সঁচাকে হৈছিল ছাৰ, আঠি অকল খান পাই ছাৰ, ৰাতি অলপ আৰাম পাইছো ছাৰ। ফাঁকি দিবা জেগা পোৱা নাই আৰু তই। ছাৰ হিৰকৰ দেউতাকে সি নপঢ়ে, সি জাৰ্চি এটা আনিছে, সেইটো কাৰণে সি সতি থাকে ঘাঁহ কাটবা যায়। গাখীৰ ওলাই নে নোলাই? গাখীৰ অলপ মোকো লগা আছিল কালিলে। ছাৰ মই কম দে তাক লগ পালে। ছাৰ পুলে আৰু ৰুবিয়ে ছাৰ কুৰমা খাবা দিছে ছাৰ। তোক কোনে মাত দিবা দিছে? মই পিংকিৰ লগত কথা পাতি আছো। আৰু নকৰে ছাৰ মই। দে সেইগিলা বাদ, মই এতিয়া তহঁতক দুটামান প্ৰশ্ন সুধো, উত্তৰকেইটা দি। হয় ছাৰ, সোধক ছাৰ। ৰাজু তয়ে কচোন, 47, 48, 49 কোনটো ডাঙৰ? ছাৰ 49 ছাৰ। হা ৰাজু কি ভাষা কৈছো? তোমাক সুধিছো মই। নাই ছাৰ, এই মাকৰ বেমাৰ হৈছিল, তাকে খবৰ লৈছিলো। ছাৰ মোৰ মাৰ একো বেমাৰ হোৱা নাই। কিন্তু সতি একো নকৰি মনে মনে থাক। শগুনিটো কাক কৈছা তই শগুনি বুলি? তোকে কৈছো, কি কৰিবি নো কি কৰিবি? ছাৰক কৈ দেও ৰ। সেই নেকি তই যে বাইকত ঘূৰি ফুৰিছিলি, মই কৈ দিম নহয়। ক'লি কি আছিল এতিয়া? ঐ কি হৈছে তহঁতৰ? ছাৰ ই ছাৰ জোকাই আছে ছাৰ মোক। ক'তনো জোকালো, মই যি দেখিছো তাকেহে কৈছো। প্ৰশ্নটোৰ উত্তৰ দি মোক। ছাৰ মই কম। কও পিছে কি চাই আছা তেতিয়াৰ পৰা? ছাৰ 49 ডাঙৰ ছাৰ। শুদ্ধ উত্তৰ পিংকি। ছাৰ মোৰ দেখোন তোকে কৈছিলো। গৰু 49 কোনখন নামতাত আছে? দে ছাৰ হ'ব দে ছাৰ, মোৰে ভুল হৈছে। যা আজি চলিয়ে নাই, তহঁতো ঘৰত যা, কি কৰি থাকবি আৰু ইয়াতে।